চিৰচেনেহী মোৰ ভাষা জননী। এই চিৰচেনেহী মোৰ ভাষা জননী আজি সংকটৰ গৰাহত। এটা ঘটনাৰ বিষয়ে প্ৰথমে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। গুৱাহাটী মহানগৰ জিলাৰ আয়ুক্ত মহোদয়ে আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে যিবিলাক পূজা মণ্ডপ কমিটিসমূহে নিৰ্মাণ কৰিব, এই মণ্ডপসমূহৰ হৰ্ডিং, বেনাৰ, পোষ্টাৰ এইবিলাকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ তেওঁ এক নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশ জাৰি কৰাৰ পাছতেই বৰাক উপত্যকাৰ এগৰাকী নেত্ৰীয়ে এই আদেশক প্ৰত্যাহ্বান জনাইছে আৰু এক সংবাদমেলৰ আয়োজন কৰিছে। এই সংবাদমেলত তেওঁ কি বক্তব্য ৰাখিছে আপোনালোকলৈ আজ এক ডিসি, একজন ডেপুটি কমিশনার, ডিস্ট্রিক্ট কমিশনার কিভাবে পূজা কমিটিকে বলতে পারে যে আপনারা অসমীয়াতে লিখবেন? ऑफिशियल लैंग्वेज क्या होता है? असेंबली का होता है, गवर्नमेंट का लैंग्वेज होता है। पूजा कमिटी में ऑफिशियल लैंग्वेजेस कहाँ आया? আপনারা এইভাবে জাতীয়তাবাদী রাজনীতি বন্ধ করতে হবে बीजेपी के आसामे। दुर्गा पूजा একটা ব্যক্তিগত উৎসব, ये पूजा है, ये कोई डीसी का मीटिंग नहीं है, ये कोई असेंबली का मीटिंग नहीं है। अब मैं डीसी कामरूप से पूछना चाहती हूँ कि दुर्गा पूजा क्या ऑफिशियल प्रोग्राम है, क्या सरकारी प्रोग्राम है? दुर्गा पूजा की ऑफिशियल प्रोग्राम ना की। कामरूप मेट्रोपलिटन डिस्ट्रिक्टेर डेपुटी कमिशनारेर एकटा ऑर्डर आछे, एटार मध्य इंग्लिशे आछे एंड लास्टे असमियाते विभिन्न पूजा कमिटी के स्टैंडार्ड ऑपरेटिंग प्रोसिजर कामरूप डिस्ट्रिक्ट कमिशनर दिएছেন। वेरी गुड, इट इज अ गुड स्टेप, वी वेलकाम इट। किन्तु आमार आपत्ति आछे, এটা পয়েন্ট নাম্বার 29 আছে। এখানে উনি লিখেছেন যে পূজা সমিতির সাময়িক পূজা সম্পর্কীয় সকলে ব্যানার, হোর্ডিং ইত্যাদি অসমীয়া ভাষা ব্যবহার করিবলৈ আহ্বান জানিয়েছেন ডিসি। না, আই ওয়ান্ট টু আস্ক, আমি ডিসি কামরূপ ডিস্ট্রিক্টকে জিজ্ঞেস করতে চাই, আসামে অফিশিয়াল ল্যাঙ্গুয়েজেস অ্যাক্ট আছে। I respect that. I am not anti-Assamese. I respect it. In fact, বিপ্লব শর্মা কমিটির রিপোর্টে আছে যে অ্যাসেম্বলিতে যে কোয়েশ্চেন আনসার হবে আসামিজে হবে, যা কানুন আইন পাস করা হবে, বিল পাস করা হবে অ্যাসামিজে হবে। এবং বিপ্লব শর্মা কমিটিতে লেখা আছে সেন্ট্রাল গভর্নমেন্ট থেকে যে কাগজগুলো আসবে, जो भी पेपर सेंट्रल गवर्नमेंट भेजेगा आसाम में, उसको आसाम गवर्नमेंट एसएमईज में लिख के असेंबली में देगा, नो प्रॉब्लम। ऑफिशियल लैंग्वेज एक्ट मैं भी मानती हूँ, मयूरदा भी मानते हैं, सब लोग मानते हैं। अब मैं डीसी कामरूप से पूछना चाहती हूँ कि दुर्गा पूजा क्या ऑफिशियल प्रोग्राम है, क्या सरकारी प्रोग्राम है? दुर्गा पूजा की ऑफिशियल प्रोग्राम ना की। একটা ডিস্ট্রিক্ট কমিশনার যদি পূজা কমিটিকে বলে দেয় যে আপনারা এই ভাষাতে হোর্ডিং, ব্যানার, পোস্টার লাগাবেন, দেন আমি মনে করি দ্যাট দিস ইজ আ ভায়োলেশন অফ দ্য রাইট অফ দ্য পিপল টু দেয়ার মাদার টাং। যাদের বাংলা ভাষা মাতৃভাষা, দুর্গা পূজা একটা ব্যক্তিগত উৎসব, ये पूजा है, ये कोई डीसी का मीटिंग नहीं है, ये कोई असेंबली का मीटिंग नहीं है, ये कोई हेल्थ डिपार्टमेंट का मीटिंग नहीं है। এটা দুর্গা পূজা। দুর্গা পূজাতে সবার অধিকার আছে, যে কোনো ভাষায় লিখতে পারে, বাংলায় লিখতে পারে, হিন্দি। এতিয়া কথা হল বৰাক উপত্যকাৰ নেত্ৰী সুস্মিতা দেৱে যি মন্তব্য আগবঢ়াইছে, এই মন্তব্যক আপোনাক প্ৰত্যাহ্বান জনাই মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি যে ক'লে অসমীয়া ভাষাটো কেৱল চৰকাৰী ভাষা, ই কাৰ্যালয় বা সচিবালয় বা উপায়ুক্তৰ কাৰ্যালয়ত ব্যৱহাৰ কৰক, বাকী পূজা এইবোৰ ব্যক্তিগত বস্তু, ইয়াত অসমীয়া ভাষা তেওঁলোকে জাপি দিব নোৱাৰিব। আপোনাক ক'ব বিচাৰিছোঁ বৰাক উপত্যকাৰো অসমৰে এটা অংশ। শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি এইবিলাক অসমৰে অবিচ্ছেদ্য অংগ। যিহেতু অসমীয়া ভাষাটো অসমৰ চৰকাৰী ভাষা,
এই অসমীয়া ভাষাটো বৰাক উপত্যকাত আজি চৰকাৰী হিচাপে কিয় ব্যৱহাৰ কৰা নহয়? আপোনালোকে নিজৰ ভাষাটোক আপোনালোকৰ বৰাক উপত্যকাত প্ৰতিষ্ঠা কৰি ল'লে। যিদিনা চৰকাৰে আপোনালোকৰ বৰাক উপত্যকাত বাংলা ভাষাটো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল, তেতিয়া আপুনি ক'ত লুকাই আছিল? তেতিয়া আপুনি কিয় কোৱা নাছিল যে ইয়াত অসমীয়া ভাষা হ'ব, যিহেতু অসমীয়া হ'ল অসমৰ চৰকাৰী ভাষা? জানো ইয়াৰ মূল কাৰণটোৱে হৈছে বঙালী ভাষাৰ প্ৰতি থকা আপোনাৰ মৰম। গতিকে আপোনাক ক'ব বিচাৰিছোঁ, যেদিনাই বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল বৰাক উপত্যকাত, তেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো এজন নেতাই ইয়াক প্ৰত্যাহ্বান জনোৱা নাছিল। আপোনালৈ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ য'ত অসমীয়া ভাষা চৰকাৰী ভাষা হিচাপে প্ৰচলিত হৈ আছে, তাৰ এখন অবিচ্ছেদ্য জিলা হৈছে কামৰূপ মহানগৰ জিলা। এই কামৰূপ মহানগৰ জিলাত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব লাগে বুলি চৰকাৰে বা আয়ুক্ত মহোদয়ে যি নিৰ্দেশ প্ৰদান কৰিছে, তাত আপোনাৰ মাত মতাৰ অধিকাৰ ক'ত? যদি আপুনি ক'লেহেঁতেন যেন বৰাক উপত্যকাত বঙালী ভাষা হ'ব নালাগে, অসমীয়া ভাষা হ'ব লাগে, যিহেতু অসমীয়া ভাষাটো অসমৰ চৰকাৰী ভাষা আৰু বৰাক উপত্যকাও অসমৰ অবিচ্ছেদ্য অংগ। গতিকে বৰাক উপত্যকাৰ প্ৰতিগৰাকী ব্যক্তিলৈ আমাৰ আহ্বান, আপোনালোকে যেতিয়াই তেতিয়াই অসমীয়া ভাষাৰ প্ৰতি শত্ৰুতা নকৰিব। আপুনি আমাৰ সন্মানীয় দল সংগঠনৰ নেতাসমূহক আমি আহ্বান জনাইছোঁ, লগতে আমাৰ অসমীয়া ৰাইজক আহ্বান জনাইছোঁ, ভাষা সাহিত্য সংস্কৃতি জীয়াই থাকিলেহে আমি জীয়াই থাকিম। প্ৰতিজন অসমীয়াই আমাৰ অসমৰ ভাষা সাহিত্য সংস্কৃতি জীয়াই ৰাখিব লাগিব, আৰু আপোনালোক সচেতন হ'লেহে অসমীয়া ভাষাটো আমাৰ যুগজয়ী কালজয়ী হৈ জীয়াই থাকিব। আপোনালোকে ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আহ্বান জনালোঁ। ধন্যবাদ।